জীৱনত আমাক সকলোৱে ভাল নাপায়। মানুহে এজনে সিজনক ভাল নাপায়। কিয় ভাল নাপায় সেইটো আমি নিজেও নাজানো। হয়তো আমি ভাল আৰু বেয়া এনেকুৱা হৈ যায় জীৱনত, যিসকলে বেয়া কাম কৰে তেওঁলোকক ভাল পোৱা মানুহ আকৌ বহুত, আৰু যিসকলে ভাল কাম কৰে, ভাল কথা কয়, তেওঁলোকক বেয়া পোৱা মানুহ কিন্তু বহুত। কিয়? জীৱনত মাত্ৰ এটাই বস্তু আছে যাক সকলোৱে ভাল পায়, সকলোৱে পচন্দ কৰে, সকলোৱে বিচাৰে, সেইটো হৈছে পইচা। সেইকাৰণে তুমি যেতিয়া জীৱনত ভাঙি পৰা ন, বা কোনোবাই তোমাৰ বিষয়ে বেয়া কথা কয়, তোমাৰ বিষয়ে কিবা অহিত চিন্তা কৰে, তেতিয়াহ'লে তুমি এইটো মনত নাভাবিবা যে তোমাক কোনোৱে কিয় ভাল নাপায়, যে তোমাক কোনোৱে কিয় পচন্দ নকৰে। কাৰণ তুমি পইচা নহয়, তুমি মানুহ হয়, আৰু মানুহক কেৱল মানুহেহে চিনি পায়। সেইকাৰণে মনত ৰাখিবা, জীৱনত আগুৱাই যাবলৈ হ'লে নিজক নিজে চিনি পাব লাগিব। নিজৰ স্থিৰতা কি সেইটো জানিব লাগিব, আৰু তুমি নিজে কি কৰিব পৰা সেইটো তুমি জানিব লাগিব, আৰু তোমাৰ মনত তোমাৰ প্ৰতি কিমান বিশ্বাস আছে সেইটো তুমি নিজে বিচাৰিব জানিব লাগিব। মনত ৰাখিব, পইচা হ'বলৈ কেতিয়াও নাযাব। নহ'লে সকলোৱে আদৰৰ হ'ব পাৰিব, সকলোৱে ভাল পাব পাৰিব, কিন্তু সকলোৰে লগত থাকিব নোৱাৰিব, সকলোৱে তোমাক দলিয়াই ফুৰিব। মনত ৰাখিব।